নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আজি শংকৰদেৱৰ গুৰুজনাৰ তিৰুভাৱ তিথি। তেখেতৰ এই দিনটোত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আপোনাৰ মানে কি হয়, কথা এটামান ক'ব বুলি আহিছোঁ। এই যে খুব ব্যস্ত আছোঁ বুজিছেনে, বহুত ইম্পৰ্টেণ্ট কাম কেইটামান কৰি থাকিব লগা হয় দিনটো। আপোনাৰ ৰাতিপুৱা শুই উঠোঁ 9টামান বজাত, তাৰপাছত আৰু গুড মৰ্ণিঙৰ পোষ্টবোৰ আহে নহয় ফেচবুকত। তাৰপাছত এইটো কি পোষ্টবোৰ অহা মাত্ৰক আপোনাৰ গুড মৰ্ণিঙৰ লাইক কমেণ্ট দিওঁতে গুড আফটাৰনুন হয়। গুড আফটাৰনুনৰ আকৌ লাইক কমেণ্ট দিওঁতে গুড ইভিনিং হয়। গুড ইভিনিঙৰ আকৌ লাইক কমেণ্ট দিওঁতে আপোনাৰ গুড নাইট হয়। গুড নাইটো পৰা ৰাতি 1:00লৈকে দিওঁতে টোপনি ক্ষতি হয়। ৰাতিপুৱা 9টা বজাত মায়ে আজিকালি পাৰিছে বোলে সেই গাভিনী শিয়ালজনী লেখীয়া বোলে শুই থাকিবি বোলে বিচনাখনতে মোবাইলটো টিপি সেইটো বোলে ডিঙিটো নমাই লৈ বোলে ভাত খাব নালাগে, বোলে কাম কৰিব নালাগে।